পেচেণ্টজনৰ কণ্ডিশ্যন অহাৰ পৰাই মানে পৰহি কথা কৈছোঁ মই একেবাৰে বেয়া মানে নিউৰলজিকেল ষ্টেটাছটো আমি যি কওঁ মানে তেওঁৰ নায়েই ব্ৰেইনৰ ফাংচন বিশেষ নাছিলেই লগতে তেওঁৰ প্ৰেছাৰ কম আছিলে ব্লাড বহুতখিনি গৈছিলে সেইবোৰতো দিয়া গ'ল লগতে কিন্তু গোটেইখিনি ছাপৰ্ট দিয়াৰ পিছতো তেওঁৰ নিউৰলজিকেল ষ্টেটাছটো ইম্প্ৰুভমেণ্ট নাই মানে ব্ৰেইনৰ ফাংচন অলমষ্ট নাই বুলিয়ে ক'ব পাৰি আৰু সেইটো ক্ষেত্ৰত মানে কিমান বস্তু ৰিকভাৰী হয় আচলতে মেক্সিমাম দুদিন আমি চাওঁ আৰু কিন্তু দিয়াৰ পিছতো এতিয়া নতুনকৈ দেখোন একো ডেভেলপমেণ্ট নাই মানে ভালৰ ফালে অহা নাই আৰু স্কেনখনৰ পজিশ্যনটো এনেকুৱা বেয়া য'ত মানে চাৰ্জাৰী নালাগে ব্ৰেইনটো ফুলি গৈছে আৰু বহুতখিনি জেগা মানে তেজ চলাচল নহয় মৰি যোৱা নিচিনা হৈছে সেইটো হিচাপত মানে ক'বলৈ গ'লে এনেই যদিও আমি 48 ঘণ্টা চাওঁ তথাপিও মানে আমি এটা গম পাওঁ মানে যে লাভ নহ'ব বা নহ'ব সেইটো হিচাপত চাবলৈ গ'লে আমি কণ্টিনিউ কৰিছোঁ কিন্তু আশাটো কমেই আছে মানে আৰু তেওঁলোকে প্ৰেছাৰ ষ্টেজবোৰ কমিবলৈ লৈছে লাহেকৈ আজিৰ পৰা দৰৱত যদিও আমি ছাপৰ্টটো দি আছোঁ কিন্তু মেইনটেইন কৰিব পৰা নাই দৰৱৰ ৰিকুৱাৰমেণ্টবোৰ বাঢ়ি গৈছে লাহে লাহে সেইকাৰণে চাওঁ কিমানখিনি আমি কৰিব পাৰোঁ আশা ডেকা মানুহ ট্ৰাই কৰিবই লাগিব মেক্সিমাম আমি কৰিছোঁ কিন্তু আমিও এটা আইডিয়া কৰিব পাৰোঁ যে কিছুমান বস্তু কৰিলেও কিমানখিনি টানিব পাৰে প্ৰথম 6 ঘণ্টা 8 ঘণ্টা এদিন দেখি পেলাই গম পাইছোঁ যে বৰ লাভ হোৱা নাই চেষ্টা কৰিবই লাগিব আমি যিমানখিনি পাৰোঁ যি পাৰোঁ যেনেকৈ পাৰোঁ আমি মেক্সিমাম কৰিবই লাগিব কাৰণ এনেকৈ এৰি দিব নোৱাৰি বস্তুটো কিজানি অলপ আশা আছে কিন্তু আমি চাইণ্টিফিকেলি ক'বলৈ গ'লে সেইটোৱে আৰু বস্তুখিনি আমি পেচেণ্টৰ পজিশ্যন চাইটো ক'ব লাগিব যে কি পজিশ্যনত আছে কাৰণ বছৰ অতিক্ৰম কৰিছোঁ এখন গৌৰৱ উজ্জ্বল মৰিধল মহাবিদ্যালয় এই মৰিধল মহাবিদ্যালয়খনত কালিমা আনিবৰ কাৰণে মই ছাত্ৰ সমাজক অনুৰোধ জনাইছোঁ কাৰণ কালিৰ পৰা এটা পোষ্টে শ্বেয়াৰ হৈ আছে ঘটনাটো সংঘটিত কৰিছে এজন কৰ্মচাৰীয়ে আৰু গোটেই ঘটনাটোৰ কাৰণে জগৰীয়া হৈছে মৰিধল মহাবিদ্যালয় নামৰ এখন গৌৰৱ উজ্জ্বল শিক্ষানুষ্ঠানে গতিকে মই ছাত্ৰ সমাজক অনুৰোধ জনাইছোঁ এজন ব্যক্তিৰ কাৰণে এখন গৌৰৱ উজ্জ্বল বৰলুইত উত্তৰ পৰা 1.5 বছৰ অতিক্ৰম কৰি যোৱা ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি যোৱা এখন গৌৰৱ উজ্জ্বল মহাবিদ্যালয়ক কালিমা আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা মাজতে এইটো কথাৰ প্ৰশ্ন কৰিছোঁ যে মৰিধল কলেজৰ কৰ্তৃপক্ষ বা অধীক্ষকক আপুনি কিবা অনুৰোধ জনাব নেকি এইটো ক্ষেত্ৰত তেখেতৰ আমি বৰ্তমান জানিছোঁ যে কাশ্মীৰা শইকীয়া নন্দিতা শইকীয়া বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন অৱস্থাত আছে তেখেতৰ খুব সংকটজনক অৱস্থাত আছে গতিকে আৰ্থিকভাৱে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু ৰিণ্টু শৰ্মাৰ ওপৰতো মহাবিদ্যালয়ৰ তৰফৰ পৰা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অধ্যক্ষ মহোদয়ক দাবী জনাইছোঁ আৰু এটা কথা যে শিক্ষামন্ত্ৰী গৃহ সমষ্টিতে এনেকুৱা এটা ধৰণৰ কাৰ্য সংগঠিত হৈছে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীক কিবা মৰিধল কলেজৰ তোমালোকে ছাত্ৰ ছাত্ৰী হৈ পিনি কিবা অনুৰোধ এটা জনাব পাৰিবা নে বিহিত ব্যৱস্থা লোৱা গ্ৰহণ ক্ষেত্ৰত তোমালোকে কিবা মন্তব্য আগবঢ়াব নে আমি শিক্ষামন্ত্ৰীৰ নিজৰ সমষ্টিতে যিটো ঘটনা সংঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ অনুৰোধ জনাইছোঁ শিক্ষা ব্যৱস্থাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰক নিৰ্দিষ্ট ছাত্ৰীসকল সুৰক্ষা হৈ থকাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু কালি হৈ যোৱা ঘটনাটোৰ দুষ্কৃতিকাৰীক শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু এটা কথা কৈছোঁ ধেমাজিৰ বিভিন্ন দল সংগঠন আছে ছাত্ৰ সংগঠন আছে তেখেতে এতিয়া চিকিৎসা প্ৰদান কৰি আছে আৰ্থিকভাৱে কিবা দুৰ্বল হৈছে ৰাইজক কিবা আহ্বান জনাব নি এই ক্ষেত্ৰত তেখেতক সেই দুৰাৰোগ্যৰ পৰা ৰেহাই পাবৰ বাবে বৰ্তমান নন্দিতা শইকীয়াৰ যি দুৰৱস্থা হৈ আছে তাৰ কাৰণে বৰ্তমান ফেচবুক আৰু ছ'চিয়েল মিডিয়াত তেখেতৰ ঘৰুৱা পৰিয়ালবৰ্গৰ একাউণ্ট নাম্বাৰ বা গুগল পে' বিভিন্ন ধৰণৰ অনলাইন মাধ্যমে তেখেতক আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে বৰ্তমান পোষ্টসমূহ শ্বেয়াৰ হৈ আছে গতিকে আপোনালোকে যোনে যি পাৰে খুব কম পৰিমাণে হ'লেও তেখেতক আৰ্থিকভাৱে সহায় কৰি দল সংগঠনকো অনুৰোধ জনাইছোঁ আৰ্থিকভাৱে সহায় কৰি তেখেতক আশু আৰোগ্য কামনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ